স্বাগতম জনাইছোঁ আৰু এতিয়া যিহেতু বিহুৰ বতৰ চাৰিওফালে বিহুৰ কৰ্মশালা চলি আছে আৰু আমাৰ আমিনগাঁৱতো বিহুৰ কৰ্মশালা চলিছে গংগা আৰু ববিতা এৰেঞ্জ কৰিছিলে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে বিহুৰ কৰ্মশালা চলিব আৰু তাৰে ভিডিঅ' দিম গতিকে আজি 27 মাৰ্চ আৰু সোমবাৰ আৰু আজি কৰ্মশালা চলিছে দুই এপ্ৰিললৈকে হ'ব আৰু মানে আগতে মানে আৰম্ভণিতে কৰা নহ'ল ইণ্ট্ৰডাকশ্যনটো কাৰণ বহুত গান শিকাই আছিলে আৰু সেইকাৰণে আৰু এতিয়া যোৱা সময়ত কিছু কৰ্মশালা শেষ হ'ল এয়া হৈছে বেবী নাচনী হয় আৰু এজনী নাচনী আছে বাইদেউজনী বহুত ধুনীয়া মানে যোগাটো গালে আৰু ভাইটি আছে ধুনীয়া আৰু ভাইটি ৰূপম হাজোত ঘৰ হয় মানে তেওঁৱে শিকাইছে আৰু ধুনীয়াকৈ শিকাইছে আৰু আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব পাৰে দেই নাম্বাৰটো দি দিছিলে ন ল'ৰাকেইটা আছিলে বাৰু অঁ হ'ব লাষ্টৰ দিনা মই আহিম নহয় তেতিয়া দি দিব পাৰিব এতিয়া মানে ইণ্ট্ৰডাকশ্যন যেতিয়া দেৰি হয় বহুত গৈছিলে শিকাই আছিলে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব নেক্সট আৰু দি থাকিম আৰু আজি প্ৰথম দিনা হিচাপত দিলোঁ আৰু বাকী তুমি কোৱাচোন কেনেকুৱা কৰিছে মানে পাৰ্টিচিপেণ্টখিনিয়ে এতিয়াতো বৰ্তমান ভালেই কৰিছে আৰু যোৱা বেলেগকৈ এইবাৰো বহু সংখ্যক মানে ল'ৰা ছোৱালী বাঢ়িছেও যি নহওক যোৱা দুবছৰ কৰোণা মহামাৰীৰ কাৰণেতো আমি সকলোৱে বাপুতি সাহোন ৰঙালী বিহুটি উদযাপন কৰিব নাপালোঁ তথাপিও যা নহওক এইবাৰ আমি দুগুণ উৎসাহেৰে পালন কৰিম বুলি ভাবি আছোঁ আৰু সকলোবিলাক এইবাৰ ভালদৰে সাজু হৈ আহিছে মানে সিহঁতৰ উৎসাহ উদ্দীপনা দেখি আমাৰ খুবেই ভাল লাগিছে আৰু আমিও সাজু হৈ পিনে আহিছোঁ ৰঙালী বিহুটোক আদৰিবৰ কাৰণে হয় তাকেতো এইখিনিতো আমাৰ ফূৰ্তি কৰা সময় ন ৰঙালী বিহু বুলি ক'লেতো আৰু ক'বই নালাগে আৰু ঠিক আছে বাকী বিহুৰ শুভেচ্ছা আগতীয়াকৈ চবকে জনালোঁ আৰু নেক্সট আহিবলগীয়া ইয়াৰে ভিডিঅ'সমূহো চাই থাকিব ঠিক আছে চোৱা আমাৰ বাৰু এইটো কমন কুৱেশ্যন সকলোৱে পাৰে ইয়াতে আমি আকৌ দেখুৱাই দিছোঁ আমি কৰ্মশালাৰ আৰম্ভণিলৈকে যোৱাৰ আগতে আমাৰ এই বিমান ঢাকুৰীয়া নমস্কাৰ মোৰ নাম ৰত্ন তীৰ্থ ডেকা মনশ্ৰী দাস মোৰ নাম প্ৰিয়াম কলিতা নমস্কাৰ মোৰ নাম বৈভৱী দাস নমস্কাৰ মোৰ নাম শ্ৰীমতী নাম ভূমিকা বড়ো মোৰ মাতো নমস্কাৰ মোৰ নাম ৰাণী নাথ নমস্কাৰ মোৰ নাম কনিষ্কা দাস নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণিকা বড়ো নমস্কাৰ মোৰ নাম শ্ৰী গায়ত্ৰী হাজৰিকা নমস্কাৰ মোৰ নাম শ্ৰী নিহাৰিকা দাস নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতিস্মিতা দেৱী নমস্কাৰ মোৰ নাম শ্ৰী বেদস্বতী শৰ্মা তুমি কোৱা নামটো তোমাৰ নামটো কি ভালকৈ ক'ব লাগে নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণালী দাস নমস্কাৰ মোৰ নাম শ্ৰী পাহি দাস নমস্কাৰ মোৰ নাম শ্ৰী অনিন্দিতা কলিতা নমস্কাৰ মোৰ নাম সৃষ্টি দাস নমস্কাৰ মোৰ নাম তানিয়া শৰ্মা নমস্কাৰ মোৰ নাম কৌশিকা দাস নমস্কাৰ মোৰ নাম শ্ৰী বিকাংক্ষিকা গতি নমস্কাৰ মোৰ নাম মৌৰী দাস নমস্কাৰ মোৰ নাম শক্তি ৰাজবংশী নমস্কাৰ মোৰ নাম ৰূপালী হালদাৰ মোৰ নাম হাঞ্চিকা দাস নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্টি দাস নমস্কাৰ মোৰ নাম শ্ৰী নাইছা বড়ো নমস্কাৰ মোৰ নাম শ্ৰী কৃষ্টি বড়ো নমস্কাৰ মোৰ নাম শ্ৰী কিনা কাকতি মোৰ নাম হৰ্ষিতা দাস
মোৰ নাম শ্ৰী ঋষিকা বৰদলৈ। নমস্কাৰ, মোৰ নাম জ্যোতিপল নাথ। নমস্কাৰ, মোৰ নাম মনীষা ডেকা। নমস্কাৰ, মোৰ নাম হৈছে শৈশা দাস। মোৰ নাম হয় দিব্যাশা। নমস্কাৰ, মোৰ নাম শ্ৰী লিজা শৰ্মা। নমস্কাৰ, মোৰ নাম জিনা বৈশ্য। নমস্কাৰ, মোৰ নাম নমস্কাৰ, মোৰ নাম ঈশানিকা দাস। নমস্কাৰ, মোৰ নাম অজিতি কলিতা। নমস্কাৰ, মোৰ নাম নমেশ্বৰ বেজবৰুৱা। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণ দাস। নমস্কাৰ, মোৰ নাম পৰি কলিতা। হাত আগৰিছে মূৰত আৰু কঁকালত দি পিনে আহিছে কোনপিনে লেফ্ট চাইডে আহিছে দুটা মুদ্ৰা আছে তাৰপিছত 3 নম্বৰ মুদ্ৰা কি দিছে মূৰত দিছে 3 নম্বৰ মুদ্ৰা মূৰত দিছে এবাৰ ৰাইট আকৌ মূৰত দি পিনে লেফ্ট চাইড ঠিক আছে তাৰপিছত শেষৰটো খিটি ঘিনি এইটো দিছে খিটি ঘিনি ঘিন প্লাব খিটি ঘিনি ঘিন প্লাব সেম মুদ্ৰা দুবাৰ আমি ৰিপিট কৰিব লাগে ঠিক আছে আকৌ তোমালোকে কৰিবা এবাৰ চাম আমি ঠিক আছে 1 2 3 গো সিধাকে দেখুৱাই দিব এইবাৰ চাব ঠিক আছে প্ৰথমতে ঠিক আছে আৰু এবাৰ আমি সকলোৱে গোটেইকেইটাই একেলগে নাচিম তাৰপিছত
এইবাৰ চাব 1 2 3 গো ঠিক আছে কি এতিয়া ভুল কেইটা হ'ল আমাৰ 4টা ভুল কি কি হিট ঘিন ধুমসা এতিয়া আমি হিট ঘিন ধুমসাটো কন্টিনিউ কৰিলে হিট ঘিন ধুমসা হিট ঘিন ধুমসা হিট ঘিন ধুমসা এবাৰ হিট ঘিন ধুমসা এবাৰ তোমালোকে চোন ৰাইট লেফট ৰাইট ধীৰে ধীৰে যাবা ইমান জোৰকে নাযাবা ভাবনি চাবা বঢ়িয়া তাৰপিছত দীঘলীয়া চাপৰ আহিব এয়া প্ৰসাদ বিতৰণ চলি আছে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহি থকা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আজিলৈ এৰিলোঁ বাৰু ধন্যবাদ